हेलो गाइज तो एया मैं आज जीतु 31 डिसेम्बर तो সেইকাৰণে আমি গোটেইবিলাকে খানা খাবলৈ ওলালোঁ জেঠিমা ঘৰত তো এতিয়া মই মাৰ যেহেতু কালি বাৰ্থডে তো সেইটো কাৰণে মই দুটা কেক বনালোঁ তো আহি পেলাই আপোনালোকক দেখাম এতিয়া জল্দি দেৰি হৈছে তো মই এয়া ওলালোঁ মাহাতে গ'লে তো এতিয়া মই যাওঁ আপোনালোকক দেখাই থাকিম তো ব্লগ মোৰ লগত তো বাই বাই এণ্ড এডভান্সত হেপ্পী নিউ ইয়াৰ গাইজ তো বছৰটো যেন সকলোৰে এই বছৰটো ভাল যায় এই পঁচিছটো মোৰ কাৰণে বহুত বেয়া আছিল তো বাই বাই এতিয়া ৰাস্তাত লগ পাম আৰু এয়া আমি গৈ পাই চাহ বিস্কিট মানে কেক খালোঁ খাই পেলাই এতিয়া আমি গোটেইবিলাকে দেখাই আছোঁ যিহেতু বহুত বেছিয়ে ঠাণ্ডা সেইটো কাৰণে আমি সকলোৱে এয়া জুই পুৱাই আছোঁ তো ভিডিঅ'টো শেষলৈকে চাই যাব কি হয় দেখা পাব বহুত মানুহ আছে আজি সকলোকে মাতিছে আজি মানে তো এই চাব পাৰিছে বহুত মানুহ সকলোৱে একদম জুই পুৱাই আছে ঠাণ্ডাতে একদম থাকিব নোৱাৰা একদম অৱস্থাটো সেইটো কাৰণে চবে ৰাউণ্ড হৈ একদম মানে জুই পুৱাই আছে অলপ পাছতে আমাৰ হ'ব খানা কি ভাত খাই ললোঁ গাইজ যিহেতু বহুত বেছিয়ে মানুহ তো সেইটো কাৰণে মই ভিডিঅ' বনাব পাহৰি থাকিলোঁ তো ভাত খাই ল'লোঁ এতিয়া আমি আৰু যাম আৰু ৰাতি হৈছে যিহেতু বহুত ঠাণ্ডা তো সেইটো কাৰণে আৰু দিনা খানা খাই আহি পেলাই 1 জানুৱাৰীৰ দিনা পুৱাই মই কেক বনাবলৈ লাগি গ'লোঁ যিহেতু আজি মাৰ বাৰ্থডে এণ্ড হেপ্পী নিউ ইয়াৰ গাইজ চ' এয়া বাৰ্থডে কেক আৰু হেপ্পী নিউ ইয়াৰৰ কেক বনাই তাৰপিছত মই এয়া কিটচেনত কাম কৰি আছোঁ গাইজ মাৰ বাৰ্থডে স্পেচিয়েল এয়া ইয়াতে ফিছ কাৰী বনাই থৈ দিছোঁ বনাই ৰেডি ফিছ কাৰী কেক বনাই থৈ দুটা কেক বনাই থৈ ফ্ৰিজত থ'লোঁ এয়া ফিছ কাৰী ৰেডি দেন ইয়াতে এয়া তেলত ফ্ৰাই কৰি ফিছ থৈ দিলোঁ এতিয়া বনাইছোঁ মই আৰু ইয়াতে আছে এগ বিৰিয়ানী বনাইছোঁ 5 এগ বিৰিয়ানী বনালোঁ আৰু পাছত দেখাই আছে আপোনালোকক এতিয়া গাইজ মই বাচন বৰ্তনবোৰ চাফ কৰোঁ একদম ক্ৰীম চ্ৰীমবিলাক চাফ কৰোঁ গা ধুওঁ তাৰপিছত লগ পাই আছোঁ বাই এতিয়ালৈ গাইজ এয়া বাৰ্থডে স্পেচিয়েল ফিছ কাৰী এণ্ড এগ বিৰিয়ানী ৰেডি এতিয়া আমি খাম দিনত খাই পেলাই এয়া 1 জানুৱাৰীৰ দিনা ৰাতি আমি দাদী ঘৰত গোটেইবিলাকে খানা খালোঁ এয়া চাব পাৰিছে আমাৰ মাইনাজনীয়ে ডান্স কৰি আছে চ' এতিয়া আমি ৰাতিৰ খানাটো খালোঁ আৰু ডান্স কৰি এনজয় কৰি এয়া হৈছে আমাৰ লোকেল চিকেন আৰু ভাত দাইল এনেকৈ খালোঁ